হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ব্লগ পাব। আমি ৰিল কেনেকৈ বনাওঁ তাৰ বিষয়ে চব মানে বিহাইণ্ড দ্য চিন দেখাই যাম আপোনালোকক, আৰু কি কাম কৰি যাওঁ আপোনালোকে চাই যাব। এতিয়া মেকআপ ল'ব গৈছোঁ শ্ৰীকৃষ্ণ ৰাধিকে গানটোত বনাই আছোঁ। আপোনালোকক দি দিম বাৰু ৰাধিকে গানটোৰ ৰিল। বোলা আজি কেমেৰামেন, আজি কেমেৰা লৈছোঁ, আজি আইফোনত নবনাওঁ। আমাৰ হিৰইন পাই গ'লহি। দৌৰা হেলমেট খোলা। আমি এতিয়া হেৰি কি আছিলে মেকআপ ল'ম ন। আজি কি আছিলে ৰাধিকা পাব বাইদেউ। কৃষ্ণ মেকআপ চলি আছে পুৰা হিন্দু ডান্সাৰ। কৃষ্ণ দাই কেতিয়াবা গজিলে মানে এইটো কৃষ্ণ অলপ বেলেগ। আপোনালোকে চাই থাকক, আজি ৰাধিকা ওলাব। ৰাধিকা কৃষ্ণ হৈ গৈছে, এইবাৰ ৰাধা আহি গৈছে ন। শ্বুট কৰি আছে। মেকআপ কৰি আছে, শ্বুট কৰি আছে ওলাইছে। হোৱাগৈ নাই ৰাধা, এইটো মেইন হিৰইনজনী হোৱাগৈ নাই, মাৰি আছে। হিন্দু ডান্সাৰ চুলি গজি গ'ল না। কেনেকুৱা লাগিছে? বেয়া লাগিছে নে ভাল লাগিছে? ভাল লাগিছে। হিন্দু ডান্সাৰ কৃষ্ণ দাই গুচি গৈছে হা। নহয়, কিন্তু সেই বস্তু ভগৱানৰ বস্তু বুলি বহুত দাম দি মানুহে কিনিব। কৃষ্ণ আছিলে নাছিলে? কৃষ্ণ পুৰা ড্ৰেছ কৃষ্ণ থাকিলে বৃন্দাবন এনেই হ'ব নেকি? এনেই বাৰু মানুহে কাহিনী উলিয়াব নেকি? আমাৰ ৰাধা কি কৈছে, আল্টা লৈ আছে ন। জানিব লাগে যে এইবিলাক হেৰি গোপীখিনি ক'ত থৈছিলে, হেৰিখিনি 1600 গোপী হেৰিটো ক'ত আছিলে, কোনোবাই মানে মই আৰু কিয় হাতে লগাম। মই আগত বহি দিওঁ। কৃষ্ণ মন্দিৰ পাই ৰাধা কৃষ্ণ গৈ আছে। ৰাধা খবৰ কোৱা। নমস্কাৰ, মোৰ নাম ৰাধা। মোৰ নাম কৃষ্ণ। মোবাইলটো ভৰাই থৈছে ঘৰত কেনে হৈছে ক'ত ঘৰত আমি চুপ ল'ব গৈ আছো। আৰু 10 টকা দিয়ে, অকণমান আছে আৰু 10 টকা দিয়ে। কোনে খাব? মই নাখাওঁ নহয়। একো নহয়। ৰাধাই চানা খাইছে, কৃষ্ণ ষ্টিং খাইছে। এনাৰ্জি পাবলৈ মা আপুনি বনাই থকা এইটো মংগল হওক। মংগল কি ক'বা, পুৰা ইউনিক ন। কৃষ্ণ ষ্টিং খাইছে। মেকআপ কিন্তু ভাল কৰে দেই, সঁচা কথা ক'বলৈ গৈছে। তোমাৰ নামটো কৈ দিয়া। বিমল গোহাঁই মেকআপ আৰ্টিষ্ট বুলি থাকিলে জনাব, কণ্টেক্ট কৰিব। ক'ত থাকা, তোমাৰ লোকেশ্যন কি আছিলে? গুৱাহাটী বুলি ক'ব পাৰি। তোমাৰ নাম্বাৰ, তোমাৰ ইনষ্টাগ্ৰাম কি আছে? বিমল গোহাঁই মেকআপ আৰ্টিষ্ট বুলি আছে। মাৰি দিলে আহি যাব হয় নাই? তাতে কণ্টেক্ট নম্বৰ চাব দি আছে। লাগিলে কৃষ্ণক মেকআপ দি আছে। কৃষ্ণ একদম পুৰা ব্লু বনাই আছে। চাই থাকক আপোনালোকে, পুৰা ব্লু বনাই দিছে ন কৃষ্ণ। কৃষ্ণ তথাস্তু। আজি মোক কি দেখিছে মই নিজে খাব পোৱা নাই ৰে। এইফালে মোৰ লগত আছে ৰাধা। আজি চাব ৰিলটো কেনেকুৱা লাগিছে, ভাল লাগিছে নে বেয়া লাগিছে। 4টা বজাত আপলোড হ'ব, নহ'লে 5টা বজাত হ'ব। কৰি আছে, এটা
হৈছে আৰু কাম মই কৰি আছোঁ ইয়াৰ পৰা এইটো ব্লক কৰ ভগে কৰা আছে যে খালি বেগ টেবুলা কৰ একো দেখাই নাই এই চাওক আমাৰ কৃষ্ণৰ লগত ফটো উঠা মানুহ ঢেৰ মই এনেই নাজানো কৈ দিয়া কলেজ ব্লগটো চাই কেনে পালে আপোনালোকে জনাব দেৰি চাই গ'লো এতিয়া নখ দাড়ি চাৰি একো নাই আমাৰ কৃষ্ণৰ তাৰপিছতে আমাৰ শ্বুট খতম আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা লাগিলে জনাব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব চব কৰি টাটা দিব। বাই বাই আৰু এই আমাৰ চব সমাপ্ত বাই 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 হে মাথাত মূৰা পাখি আৰু হাতত বাহিলো লাহে লাহে যাওঁ মই ৰাধাৰ কাষলৈ হে মাথাই মূৰা পাখি আৰু হাতত বাহিলো লাহে লাহে যাওঁ